এইপিনে মা এফালে হ'ব চবেই পাই যাব মই মাজত মাতি এবার অঙ্কিতা শইকীয়া এবার দিব অর্পণ শইকীয়া যোৰহাট অৰ্পণে টিভিত উঠিছিলো নি মই টিভিত দেখিছিলোঁ তাৰ লগত খেলি তাই বা আছিলে ভালকৈ এবার দিব মধুদামিনী চৌধুরী কামরূপ লাহে লাহে শিকি কাম কৰিলে পঢ়া শুনা ভাল লাহে লাহে কৰা কোনটা লাহে লাহে মাৰ কি নাম and peace. এবার দিব সয়ন বিমান চৌধুরী কামরূপ My mobile. Thank you. Thank you. Apa Cina? Saya
এই ধুনীয়াকৈ বহি আছে পুৰা হিৰোৰ দৰে এখন এটা কাৰ লগত ভৈৰৱ বসুমতাৰী শ্ৰীৰাম বৰ্তা কলত শিশু হৈ আছে সদায় বিজনেৰ হয় জেসমিন নাৰ্জাৰী কোকৰাঝাৰ লাগিব ওয়াকিল হুসেন ভুবন চৰকাৰখনে 30টা দিন অতিক্ৰম কৰিলে আৰু এই মুহূৰ্তত আপোনালোকক সম্বোধন কৰিবৰ বাবে মোৰ লগত মোৰ সতীৰ্থ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তুলিৰাম ৰংহাং আৰু আমাৰ মোৰ সতীৰ্থ কেইবাজনো বিধায়ক আপোনালোকৰ সন্মুখত উপস্থিত আছে। ইতিমধ্যে আমাৰ প্ৰধান সচিব শ্ৰমিক সিনহা ডাঙৰীয়াই আপোনালোকক তেওঁৰ বক্তব্যত কৈ গৈছিলে যে আমি কিছুদিন আগতে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰখনে যেতিয়া 7টা বছৰ অতিক্ৰম কৰিছিল সেই পবিত্ৰ মুহূৰ্তটোত আমি এটা আঁচনিৰ কথা ঘোষণা কৰিছিলো যাৰ নাম আছিলে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি। এই আঁচনিৰ দুটা কম্পোনেন্ট আছিলে, এটা হ'ল অৰফেন উইথ সাপোর্ট ফ্রম এক্সটেন্ডেড ফ্যামিলি আৰু এটা আছিল অরফেন উইদাউট সাপোর্ট ফ্রম এক্সটেন্ডেড ফ্যামিলি, অর্থাৎ যার হাতত এক্সটেন্ডেড ফ্যামিলি সাপোর্ট নাই। দুর্ভাগ্যৰ মাজতো সৌভাগ্য যে আমি যিকেইজন শিশুৰ এতিয়ালৈকে আবেদন পাইছো তেওঁলোক অরফেন with support from extended family, অর্থাৎ কোনোবা পেহিয়েকৰ লগত আছে, কোনোবা খুৰাকৰ লগত, কোনোবা বৰদেউতাকৰ লগত। সো আমি তেওঁলোকক ৰেসিডেন্সিয়েল স্কুলত পঠোৱাৰ প্ৰশ্নটো নাহে because they are with their extended family. So immediately the other part of the schemes comes into play, অর্থাৎ the component number 1 য'ত শিশু অনাথ হৈছে কিন্তু there is a support system. তেনেকুৱা শিশুৰ বাবে আমি কৈছিলো যে আমি মাহত ৩,৫০০ টকা পোৱাৰ ব্যৱস্থা কৰি দিম। আজি আমি যিকেইগৰাকী শিশুৰ পৰা আবেদন পাইছো ইয়াৰ আৰু আইডেন্টিফিকেশনৰ কাম চলি আছে আৰু বহুত শিশু থাকিব। আজি যি আমি 11 গৰাকী শিশু আমি ইয়াতে পাইছো এওঁলোকক আমি প্ৰত্যেক গৰাকীকে এখন ৭,৮১,২০০ টকাৰ আমি একোখন ফিক্সড ডিপোজিট দিছো। এই ফিক্সড ডিপোজিট খনৰ ভিত্তিত ২৪ বছৰ নোহোৱালৈকে তেওঁলোকে মাহত ৩,৫০০ টকাকৈ লাভ কৰি থাকিব। অৰ্থাৎ SBI লগত আমাৰ যিটো ফিক্সড ডিপোজিটৰ যিটো আমি টার্মস বনাইছো সেই টার্মস মতে they will get 3,500 rupees monthly till they attain age of 24 years. আমি ঘোষণা কৰোতে এইটো স্কিমত নাছিলে কিন্তু ইয়াত এটা এডিশনালি কম্পোনেন্ট হ'ব যে ২৪ বছৰ হৈ যোৱাৰ পিছত এই ৭,৮১,০০০ টকাটো তেওঁলোকৰ হৈ যাব। So ৩,৫০০ টকাকৈ মাহত পালো আৰু on the expiry of the term of the fixed deposit the principal value, the principal amount will not come back to the government usually, which should have been because of the scheme which we announced. আমি অলপ স্কিমটোত অতিৰিক্ত কম্পোনেন্ট এটা লগাই দিলো, money will go to them. কাৰোবাৰ পঢ়া শুনাত, কাৰোবাৰ বিয়া বাৰুত বিভিন্ন ধৰণে সহায় হ'ব। লগত আমি তেওঁলোকক এটা ল্যাপটপ দিছো আৰু এই মাহৰ ৩,৫০০ টকা যেহেতু ফিক্সড ডিপোজিটত আফটাৰ এ মান্থ এক্ৰুভ হ'ব, এই মাহৰ ৩,৫০০ টকাটো আমি বাই চেক দিছো। অৰ্থাৎ এই মাহৰ ৩,৫০০ টকাটো আমি এখন বেলেগ চেক দিছো, ফিক্সড ডিপোজিটখন হাতত তুলি দিছো, বেংকৰ পৰা ৩,৫০০ টকাকৈ ২৪ বছৰ বয়সলৈকে পাই থাকিব। And on expiry of the or after attaining the age of 24 years, the amount will be, principal amount will be credited to their account, not to the government account. So আমি গৌৰৱ অনুভৱ কৰো যে ৩০ তাৰিখে অ্যানাউন্স কৰাৰ পিছত আমি 10 দিনৰ ভিতৰতে we have actually launched the scheme. আৰু যাৰ যাৰ এপ্লিকেশন আহি থাকিব আমি ডেপুটি কমিশনাৰ সকলক ইনফৰ্ম কৰি থৈছো। আপোনালোকৰো নজৰত কোনোবা তেনেকুৱা শিশু আহিলে আমাক জনাই থাকিলে আমি তেওঁলোকক ইনে ৰুটিন বেসিছত আমি এই স্কিমটো ইমপ্লিমেন্ট কৰি গৈ থাকিব পাৰিম। আৰু এই গোটেই পুঁজিটো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ব্যৱহাৰ কৰিছো। আজি মই আৰু এটা আঁচনি ঘোষণা কৰিব খুজিছো যিটো খুব ইম্পৰ্টেন্ট।
সেইটো হল কোভিডত আক্ৰান্ত হৈ যিসকল বিধৱা হ'ল অৰ্থাৎ স্বামী আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে পত্নী বিধৱা হৈ আছে তেওঁলোককো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2.5 লাখ টকা কৰি এককালীন এটা সাহায্য দিবৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু এই এককালীন সাহায্যৰ উপৰিও all these ladies or all these widows will be eligible for Arunodoy scheme and widow pension. So the package will be as of now, they will get 830 rupees monthly from Arunodoy, 300 rupees from widow pension 1100 plus 2,50,000 one time assistance. So প্ৰায় 1200-1300 টকা আৰু আপোনালোকে জানে যে অৰুণোদয় লাহে লাহে 3000 টকা লৈকে যাবগৈ 5 বছৰত গতিকে সেইটো এটা থাকিবই সো অৰুণোদয় বিধৱা পেঞ্চনৰ সৈতে নগদ 2.5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম আমাৰ দুই এজনে আমুক সুধিছিলে যে ভ্যাকচিনৰ কাৰণে আমি পইচা লৈছিলো আমি ভ্যাকচিনৰ 50 কোটি টকা ইতিমধ্যে খৰচ কৰিছো আৰু অসমৰ ৰাজ্যৰ পৰা আমি যিখিনি পইচা পাইছিলো আজি আমাৰ অনাথ আশ্ৰয়হীন শিশুসকল আৰু পৰৱৰ্তী পৰ্যায়ত কোভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বিধৱা মহিলাসকল আৰু এখোজ আগুৱাই গৈ অসম চৰকাৰে যি পেডিয়াট্ৰিক ইন্টেনসিভ কেয়াৰ ইউনিট 1000 বনাবৰ কাৰণে সিদ্ধান্ত লৈছে আমি তাতে এই পুঁজি ব্যয় কৰি গৈ থাকিম চৰকাৰখনে এটা মাহ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত আমাৰ মন্ত্ৰীসকলে একেলগে আমি দিনে নিশাই কাম কৰিছো আৰু 30টা দিন আমি ইতিমধ্যে পৰিপূৰ্ণ কৰিছো সৰকাৰ এখনৰ সফলতা বিফলতা জুখিবলৈ 30টা দিনক আমি কোনো প্ৰকাৰে এটা মানদণ্ড বুলি ধৰিব নোৱাৰো তথাপিতো আমাৰ এটা লোক কথা আছে যে মৰ্নিং শোজ দা ডে সো এই এমাহত আমি কেইটামান নিৰ্দিষ্ট কাম হাতত লবলৈ সক্ষম হৈছিল প্ৰথম কথা যে মাইনমাৰৰ সীমান্তৰ পৰা অবাধ ড্ৰাগছৰ প্ৰচলন আজিৰ কথা নহয় বিভিন্ন সময়ত এই ধৰণৰ কথা বতৰা আমি দেখি আহিছো অসমখন আগতে ট্ৰানজিট আছিল যে অসমেদি আন ৰাজ্যসমূহলৈকে গুচি যায় আৰু অসমত ইয়াৰ সাংঘাতিক প্ৰচলন নাছিলে কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত মই বহুত পিতৃ মাতৃক লগ পাইছিলো যোনে মোক কৈছিলে যে আমাৰ গাঁৱৰ লৰাবোৰে ড্ৰাগছ সেৱন কৰি এটা সামাজিক ব্যাধি হৈছে খুব কষ্ট হৈছে একোটা পৰিয়াল ভাঙি গৈছে লৰা ছোৱালীয়ে ড্ৰাগছত পইচা নাপালে দেউতাক মাকক মাৰপিট কৰে চুৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰে কাৰণ ড্ৰাগছ কিনিবলৈ দামো লাগে টকা পইচা দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক যোগাৰ কৰা সম্ভৱ নহয় বহুতে মাটি বাৰীও বিক্ৰী কৰিছে আমি দায়িত্ব লৈ অসম পুলিচক নিৰ্দেশ দিছিলো যে ড্ৰাগছৰ বিৰুদ্ধে এখন দ্বিধাহীন সংগ্ৰাম শূন্য সহনশীলতাৰে আগবাঢ়িব লাগে মই বহুত সন্তুষ্ট নহয় কৰিবলগীয়া কাম বহুত আছে কিন্তু যোৱা এটা মাহত আমি প্ৰায় 8 কোটি টকাৰ এনপিটিছে যেটো আমাৰ যেটো ক্যালকুলেশন নর্মস আছে গভর্নমেন্টৰ সেই নর্মস মতে হিৰোইন 7 কোটি 98 লাখ 68 হাজাৰ টকাৰ বজাৰ মূল্যৰ হিৰোইন আমি জব্দ কৰিছো কেনাবিস বা গাঞ্জা বুলি আমি যেটো কওঁ
তাক আমি 6,10,39,49 টকাৰ আমি ক্যানাবিস আমি জব্দ কৰিছো টেবলেট 9,02,60,700 টকা মৰফিন 50,000 টকাৰ কফ সিরাপ 38,68,500 rupees opium 11,07,500 আৰু পপি ষ্ট্ৰক 18,45,000 টকা সৰ্বমুঠ আজি দিনটোলৈকে আমি 23,80,54,740 টকা মূল্যৰ নিচাজাত সামগ্ৰী আমি জব্দ কৰিছো আৰু প্ৰায় 500 ওচৰত অপৰাধীক আমি গ্ৰেপ্তাৰ কৰিছো আৰু জুৱাকালি আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত যাতে ফৰেনসিকৰ অভাৱত মানুহবিলাকে জামিন পাব নোৱাৰে অসমত 7টাকৈ নতুন ফৰেনসিক ল্যাব স্থাপন কৰাৰো আমি সিদ্ধান্ত গ্ৰহণ কৰিছো মই ভাবো ইয়াৰ এটা সুদূৰ প্ৰসাৰী আমি ফল লাভ কৰিম আৰু আজিও গুৱাহাটী মহানগৰ আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ আজি দিনটোতো জব্দ কৰিছে আৰু এই যুদ্ধখন আমি নিৰন্তৰ গতিত আমি চলাই যাম যোৱাকালি গুৱাহাটীত ৰাতি বা পুৱতি নিশা আজি বুলি ক'ব লাগিব যে কোডিন ফসফেট থকা সিরাপ যোৱাকালি আমি 55 লাখৰ একেটা ৰেডতে আমি জব্দ কৰিছো আমাৰ জোৰাবাটৰ পৰা গুৱাহাটী so this battle will continue for some more time till we stop আমি ড্ৰাগছ আৰু ট্ৰেনজিট এই দুইটা বন্ধ নকৰালৈকে অসম পুলিচে দ্বিধাহীন সংগ্ৰাম এখন চলাই যাব আপোনালোকৰ সহযোগিতা কামনা কৰিছো যেতিয়া ড্ৰাগছত ধৰাত পৰে ৰিহেবৰ কথাটো আহে আমাৰ অহা বাজেটত আমি অসমত ৰিহেব সেন্টাৰৰ যেটো পৰিধি তাক আকৌ বেছি বঢ়াবৰ বাবে আমি চেষ্টা কৰিম ড্ৰাগছৰ লগে লগে গৰুৰ চোৰাং ব্যৱসায় আমাৰ বাবে এটা বহুত ডাঙৰ সমস্যা আছিল অসমৰ প্ৰচলিত আইনে গৰুৰ ট্ৰেনজিট যেতিয়া হয় তাক বন্ধ কৰাৰ তাক বেআইনী বুলি গণ্য নকৰে যেটো আজিৰ দিনৰ আইন আছিল কাৰণ আপোনালোকে জানে যে কোনোবাই যদি বজাৰৰ পৰা কিবা কিনি আনে আন্তঃৰাজ্যিক সীমান্ত দি পাৰ হৈ গলেও আইনগতভাৱে কিবা কোৱাৰ অধিকাৰ আমাৰ নাই বৰ্ডাৰ দি পাৰ হলে আমি ক'ব পাৰো কিন্তু আমাৰ লগত যেহেতু বৰ্ডাৰ দি পাৰ নহয় মেঘালয় দি একেবাৰে বাংলাদেশ ডাউকি হৈ যদি গুছি যায় পইণ্ট অফ ট্ৰানজেকচনত আমি যেহেতু নাথাকো গতিকে আইনগতভাৱে এই চোৰাং ব্যৱসায়ত আমি বাধা দিব নোৱাৰো অহা জুলাই মাহত অসম বিধানসভাই যি আইন পাস কৰিব তাত আমি ট্ৰানজিট অফ ক্যাটল will declare it as illegal so এই আইনখন অহাৰ লগে লগে Assam police will get it Assam police will get power to fight with this however in the interim ami through executive order we have stopped transit of cattle আৰু আজি আমাৰ ইয়াতে আমি ক'ব পাৰো যে প্ৰায় এই চোৰাং ব্যৱসায় এটা এক প্ৰকাৰ নোহোৱা হৈছে বুলি ক'লেও ভুল কৰা নহব সেই দিশলৈ আমি আগবাঢ়ি আহিছো স্বাভাৱিকতে যোৱা মাহটোত আমাৰ সংগ্ৰাম আছিল কোভিডৰ বিপক্ষে আজি ৰাতিপুৱা মোৰ কাৰণে সৌভাগ্যৰ কথা যে ডিআৰডিওৰ দ্বাৰা আমি প্ল্যান কৰা 300 বেডেড কোভিড হস্পিটাল মোৰ সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে আমি উদ্বোধন কৰি আহিছো এই সময়ছোৱাত আমি
যোৱা এটা মাহত MMCত 60খন, গুৱাহাটী মেডিকেল কলেজত 76খন, SMCHত 60খন, যোৰহাটত 40খন, বৰপেটা মেডিকেলত 32খন, লখিমপুৰ মেডিকেলত 6খন, ডিফু মেডিকেলত 12খন। এই ধৰণে আমি বহু ICU সংযোজন কৰিছো আৰু অক্সিজেন বেডো আমি সংযোজন কৰিব পাৰিছো। ভ্যাকসিনেশনৰ ক্ষেত্ৰত আমি বহুখিনি আগুৱাই গৈছো। আমাৰ ভ্যাকসিনেশন যেটো প্ল্যান আমি লৈছিলো, that was we have invented a new thing which we call strategic vaccination. অৰ্থাৎ unlike other state and city, আমি ভ্যাকসিন কৰিছিলো যত কোভিডৰ সংখ্যা বাঢ়ি আহিছে। We developed a concept called A6 Town and City. কাৰণ আমাৰ যেতিয়া 6000 কোভিড হৈছিলে, almost 5000 COVID cases were contributed by Dibrugarh, Tinsukia, Tezpur, Kachar, Nagaon, Guwahati. So আমি কৰিছিলো যে ইন্টেনসিভ ভ্যাকসিনেশন, যে এই 6খন জিলাত যদি আমি ভ্যাকসিন কৰিব পাৰো, আমি কোভিডৰ মৰ্টেলিটি কমাব পাৰো, কোভিড কমাব পাৰো, কোভিডৰ টোটাল নাম্বাৰ কমাব পাৰো। আৰু অসমৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। Many people speak about Delhi model, Mumbai model, many model, but Assam is the only state where we are trying to control COVID without imposing total lockdown. এটা বজালৈকে সকলোৱে দোকান খোলে আৰু rural area was out of all restriction. অৰ্থাৎ অসমৰ 90% জাগা লাষ্ট সপ্তাহলৈকে কোনো এক প্ৰকাৰ ৰেস্ট্ৰিকশন নোহোৱাকৈ আছিল। Normal life was there. So Assam is a case study on this, that we are trying to control COVID without imposing lockdown, total lockdown. প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম কোৱা মতে যে জান আৰু জাহান দুইটাৰ এটা সামঞ্জস্য ৰাখি through micro containment আমি কোভিড নিয়ন্ত্ৰণৰ প্ৰচেষ্টা কৰিছিল। তাৰ ফলত অসমত কোভিড নিয়ন্ত্ৰণ অলপ স্লো হৈছে। we এক প্ৰকাৰ ক'ব গ'লে হয়তো আৰু 15 দিন আগতে আমি পজিটিভিটি 2 তলত আহিব লাগিছিল। কিন্তু nevertheless আমি মানুহক জীৱন আৰু জীৱিকা দুইটাৰ সংৰক্ষণৰে আমি আগবাঢ়ি গৈছো। যোৱা এটা মাহত 6500 আছিলে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ সময়ত, আজি 3700, পজিটিভিটি 8-9ৰ পৰা 3.5, আৰু A6 এই টাউন সিটিত ভ্যাকসিনেশন বহুত বেছি ইন্টেনসিভ হৈছে। গুৱাহাটীত 12 লাখ মানুহ থাকে, যদি আমি শিশুক 3 লাখ বুলি ধৰি লওঁ বিলো 18, সো 9 লাখৰ ভিতৰত 6 লাখ মানুহে ইতিমধ্যে ফাৰ্স্ট ডোজ অফ ভ্যাকসিন পাইছে, আৰু যোৱা 3 বা 4 দিনত আমি 7 লাখলৈকে এই সংখ্যাটো লৈ যাম। শিলচৰ টাউনত প্ৰায় সকলোৱে ফাৰ্স্ট ডোজ অফ ভ্যাকসিন পাই গ'ল। নগাঁৱত প্ৰায় শেষ হ'ব, ডিব্ৰুগড়, তিনচুকীয়া, যোৰহাটতো এই ধৰণে আগবাঢ়িছে। উইদিন নেক্সট উইক আমি কোভিডৰ য'ত এপিক সেন্টাৰ বিলাক আছিলে তাত ভ্যাকসিন আমি সমাপ্ত কৰিব খুজিছো, যাতে থাৰ্ড ৱেভৰ কথাও বহুখিনি মিনিমাইজ হ'ব পাৰে। চাহ বাগিচা, গাঁও অঞ্চলত য'তে য'তে সম্প্ৰসাৰণ হৈছে, ভ্যাকসিন চলিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 21 তাৰিখৰ পৰা বিনামূল্যে ভ্যাকসিন দিম বুলি কৈছে। তাৰ আগতে আমি প্ৰায় 50 কোটি টকাৰ ভ্যাকসিন আমি কিনিলো। 700 কোটি টকা আমাৰ খৰচ হ'লেতেন, but now because of his announcement we are going to save almost 650 crores rupees, আৰু যেটো আমাৰ কাৰণে সুবিধা হ'ব। দিল্লীৰ পৰা আমি ইন্ডিকেশন পাইছো, ডিসিশন নহয়, we just get an indication. Mr. Paul, who is a member of Niti Aayog, he has called our officers and indicated that from July 1, Government of India will give us 3.5 lakhs vaccine every day.
যেটো প্ৰধানমন্ত্ৰীৰ 1 crore per day আঁচনি আছে তাত 3.5 লাখ অসমক দিম বুলি তেওঁলোকে প্ৰাৰম্ভিকভাৱে কৈছে হয়তো আমি ইমান দিব নোৱাৰিম গৈ দিলেও কিন্তু এইটো যদি হৈ যায় by 15 August I think অসমৰ সকলো উইলিং পপুলেশনে প্ৰথম ডোজ অফ ভ্যাকচিন পাব যোৱা এটা মাহত কোভিডক লৈ চিন্তা চৰ্চাৰ মাজতে আমি অক্সিজেনৰ ক্ষেত্ৰত আমি বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হলো অসমে নিজৰ অক্সিজেন প্ল্যান বনালে আমি ইয়াত অক্সিজেন জেনাৰেট কৰিলো আৰু মই খুব গৌৰৱ অনুভৱ কৰো এজন অসমীয়া হিচাপে যে এই বিপদৰ সময়ত we stood by our sisters and brothers of Northeast অসমে প্ৰতিদিনে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যলৈ আমি অক্সিজেন দিছিলো আৰু ষ্টিল প্ল্যান নাথাকা প্ৰত্যেক ৰাজ্যই অক্সিজেন বেলেগৰ পৰা লৈছে কিন্তু because of our advanced planning আমি অক্সিজেন নিজে উৎপাদন কৰি নিজৰ ব্যৱহাৰ কৰাৰ উপৰিও আমি উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহলৈকে আমি অক্সিজেন দিছো অকল অক্সিজেন দিয়া নহয় আমি সিলিন্ডাৰো দিছো ইভেন যেতিয়া সিলিন্ডাৰ ব্ল্যাক মাৰ্কেটৰ দামে দাম তেতিয়া মণিপুৰ আদি ৰাজ্যক আমি যিমান পাৰো আমাৰ সিলিন্ডাৰে দিও সহায় কৰাৰ বাবে আমি যত্ন কৰিছো মই ভাবো যে ডিউৰিং পেণ্ডেমিক Assam has discharged its historical responsibility to all our sister states আৰু এজন অসমীয়া হিচাপে আমি নিশ্চয় গৌৰৱ অনুভৱ কৰিব পাৰো আমাৰ প্ৰায় বিলাক ডিস্ট্ৰিক্ট হস্পিটালতে এতিয়া অক্সিজেন প্ল্যান লগোৱা কাম আৰম্ভ হৈছে আৰু এতিয়া ভাৰত চৰকাৰেও আমাক অক্সিজেন ট্ৰেইন দিছে গতিকে এতিয়া আমি সেই ক্ৰাইসিসটোৰ পৰা বহুত দূৰলৈ গুছি গলো পিকটো আমি মেনেজ কৰিলো পিকটো মেনেজ কৰা নহয় we shared our resources with our northeastern states and now of course we are on surplus এতিয়া উতে ভাৰততে surplus আছে obviously আমিও surplus আছো ড্ৰাগছ আৰু কোভিডৰ লগতে এই সময়ছোৱাত অসমৰ ৰাইজে মুখ্যমন্ত্ৰী সাহায্য পুঁজি লৈ উদাৰ সাহায্য আগবঢ়ালে প্ৰথমবাৰৰ বাবে you can imagine the growing positions of Assam অসমৰ শক্তিশালী স্থিতি ৰিলায়েন্স টাটাৰ দৰে কৰ্পোৰেট সকলেও প্ৰায় 15 কোটি টকা সিএম ৰিলিফ ফাণ্ডত এই সময়ছোৱাত আগবঢ়াইছিলে আমি বহুত কৰ্পোৰেট কন্ট্ৰিবিউশন এবাৰ পাইছো যেটো আগত ঠিক তেনেকুৱা ধৰণৰ আমি দেখা নাছিলো মই সকলোকে ধন্যবাদ জনাইছো যে এবাৰ lot of corporate groups has evinced interest on Assam আৰু তেওঁলোকে উদাৰ চিত্তে অসমক সহায় কৰিছে টাটা গ্ৰুপ টাটা সন্স ৰিলায়েন্স নুমলীগড় অইল ইণ্ডিয়া কেলকম আমাৰ অসমৰ গুটেইকেটা পিএসইউ আৰু তাৰ উপৰিও আমাৰ ইভেন কিছুমান প্ৰাইভেট ব্যক্তি আৰু একেবাৰে সৰু সৰু লৰা ছোৱালীয়ে নিজৰ জন্মদিনৰ টকাও আনি ভ্যাকচিন বা মুখ্যমন্ত্ৰী সাহায্য পুঁজি দিছিলে 114 কোটি টকা আমি পাইছিলো 50 কোটি টকা দি আমি ভ্যাকচিনস কিনিছো আৰু এই যি বিধৱা মহিলা সকললৈকে শিশু সকললৈকে আৰু পিকুৰ ক্ষেত্ৰত এই পুঁজি আমি নিৰন্তৰ ব্যৱহাৰ কৰি গৈ থাকিম সদায় ৰাইজে আমি ভাবো যে আমাক সহায় কৰি গৈ থাকিব যাতে কোভিডৰ বিৰুদ্ধে সংগ্ৰামখনক আমি এটা জন আন্দোলনলৈ ৰূপান্তৰ কৰিব পাৰো আমাৰ চৰকাৰৰ এটা ঠিক মই সফলতা বুলিও নকও কাৰণ আঁচনিটো পুৰণা কিন্তু there is a sense of satisfaction today আজি এই 10 তাৰিখ দিনটোত আমি কথা পাতি থকা সময়ত অসমত প্ৰায় 24 লাখতকৈও
বেছি হিতাধিকাৰী আৰু সেন্ট্ৰেল গভৰ্নমেন্টৰ এনএসচিপি ধৰিলে ইট উইল টাচ অলমোস্ট 50 lakhs আজিৰ পৰা তেওঁলোকে দীনদয়াল দিব্যাংগ পেনশন আঁচনি বিধৱা পেনশন বৃদ্ধ পেনশন আমি সিস্টেমটো এনেকে সৰলীকৰণ কৰি দিলো যে নাও 10 তাৰিখে এভৰি মান্থ 10 তাৰিখে তেওঁলোকে এই পইচাটো পাব আগতে বছৰো নাপাইছিল কেতিয়াবা 1.5 বছৰ কেতিয়াবা 1 বছৰ বাট আমি এনেকে প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিলো যে বিত্ত বিভাগত যাব নালাগে ডিপাৰ্টমেন্টৰ প্ৰায় ডাইৰেক্টলি দিব পাৰে সো এই প্ৰায় নিয়াৰলি 50 lakhs মানুহে আজি দিনটোত আমি কথা পাতি থকা সময়ত সবৰ বেংকৰ একাউণ্টত according to eligibility কাৰোবাৰ 250 কাৰোবাৰ 300 কাৰোবাৰ 550 কাৰোবাৰ 1000 টকা জমা হৈছে এন্ড এইটো এটা ৰেগুলাৰ ফিচাৰ হৈ যাব যে প্ৰত্যেক বাৰে প্ৰত্যেক 10 তাৰিখে এই টকাটো তেওঁলোকে পাবগৈ there is a certainty আৰু date and time is fixed এইটো এটা মই ভাবো যে এমাহৰ এটা বহুত ডাঙৰ সফলতা আৰ্তজন আৰু দৰিদ্ৰজনক সহায় কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰিছো ঋতুল শইকীয়াৰ মুক্তি আমাৰ বাবে এটা আনন্দৰ মুহূৰ্ত আছিল বটদ্ৰবা সত্ৰৰ যি আমি এক পুণ্য ভূমিলৈ ৰূপান্তৰৰ কামত হাত দিছো তাক এই এমাহৰ ভিতৰতে তাত আমি 35 বিঘা মাটিও দিছো নতুনকৈ এই এমাহতে এনআৰএলত সৰ্ববৃহৎ বিনিয়োগ হৈছে অসমত আজি অইল সেক্টৰত নুমলীগড়ত 26% লৈকে অসমত আমি আমাৰ শেয়াৰ বঢ়াব পাৰিছো আৰু আটাইতকৈ আনন্দৰ কথা যে এই সময়ছোৱাৰ ভিতৰত কোনো ধৰণৰ সংঘাত আৰু কোনো ধৰণৰ অসন্তুষ্টি নোহোৱাকৈ বাগিচাৰ মালিক আৰু চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে আমি তেওঁলোকৰ মজুৰি 38 টকালৈ বৃদ্ধি কৰিবলৈ আমি সক্ষম হৈছো অভিভাৱক মন্ত্ৰী প্ৰতি সপ্তাহত কেবিনেট এক নতুন পুৰস্কাৰ প্ৰদান বহুতে কৈছে যে আমি যেটো নতুন সিৰিজ অফ এৱাৰ্ড কৰিছো হেতৰ প্ৰয়োজনীয়তাৰ ওপৰতো কৈছে কিন্তু কিমান লৰাই আজি আশা কৰ্মীয়ে ভাল কাম কৰি আছে অসমৰ পৰা নেমু ৰপ্তানি কৰিছে ভাৰতলৈকে এৱাৰ্ড মানে এটো নুবুজাই যে অকল নাম থকা মানুহবিলাককে মানুহে পুৰস্কাৰ কৰিব all these awards will go to the people who are silently working for the welfare of Assam ডাঙৰ নাম থকা মানুহবিলাকৰ কাৰণে এই এৱাৰ্ডটো নহয় এই এৱাৰ্ডটো হ'ব আটাইতকৈ ভাল অংগনবাদী কৰ্মীগৰাকীৰ কাৰণে এই এৱাৰ্ড হ'ব আটাইতকৈ ভাল আশা কৰ্মীগৰাকীৰ কাৰণে এই এৱাৰ্ড হ'ব আটাইতকৈ ভাল টেট টিচাৰ জনলৈকে যোনে নিয়মমতে স্কুলত আহে নিয়মমতে কাম কৰে এই এৱাৰ্ড হ'ব যোনে নিৰবিচ্ছিন্নভাৱে অনাথ আশ্ৰম বৃদ্ধ পেনশন স্থাপন কৰি ৰাইজৰ হৈ কাম কৰি আছে এই এৱাৰ্ডে তাক স্পৰ্শ কৰিব যোনে অসমৰ কৃষি অৰ্থনীতিৰ যুগান্তকাৰী ভূমিকা আগবঢ়াইছে সো এই এৱাৰ্ড যেতিয়া আমি দিম তেতিয়া মানুহৰ সৰকাৰী বটাৰ ওপৰত থকা ধাৰণাটোৰ পৰিৱৰ্তন হ'ব এণ্ড এটা নতুন এটা সেন্স অফ পাৰপাস আপোনালোকে এই বটাৰ জৰিয়তে আপোনালোকে দেখা পাব কাৰ্বি চুক্তিৰ প্ৰাৰম্ভিক কাম-কাজ সম্পূৰ্ণ হৈছে এই সময়ছোৱাত আৰু এটা আমি বহুত এফেক্টিভ কাম কৰিব পাৰিছো যে আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক বিলাক প্ৰায় দ্ৰুত গতিত অৱনতি হৈছিল মেডিকেলত আমি এমএচআৰভি কৰাৰ পিছত এতিয়া মেডিকেলত পোষ্ট ভেকেন্ট নাথাকে প্ৰতি বছৰে এটা এপইন্টমেন্ট হয় ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক বিলাক এপিএসসি যোৱাৰ কাৰণে বহুত ফেকাল্টি পজিশন খালি হৈ থাকে আৰু ওয়াশিংটন ডিক্লেৰেশন যেটো গোল্ড স্ট্যান্ডার্ড ইন ইঞ্জিনিয়াৰিং স্টাডিজ তাৰ পৰা আমি বহুত দূৰলৈ গুছি গৈছিল কেবিনেটে ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ড
নিযুক্ত কৰাৰ লগে লগে প্ৰতি 6 মাহত খালি পোষ্ট ৰিক্ৰুটমেন্ট হৈ গৈ থাকিব লাহে লাহে চৰকাৰী কলেজ বিলাকৰো নিযুক্তি আমি এটা ৰিক্ৰুটমেন্ট বৰ্ডলৈকে লৈ যাম যাতে লোকসেৱা আয়োগৰ পৰা দূৰত থাকিব কিন্তু নিযুক্তি 100% মেধাৰ ভিত্তিত হ'ব এই সময়ছোৱাৰ ভিতৰত আমি দুখনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিব পাৰিছো ৰায়মনা আৰু দিহিং পাটকাই এই সময়ছোৱাৰ ভিতৰতে আমি কাজিৰঙা ফ্ৰন্টলাইন ষ্টাফক ভ্যাকচিনেশনৰ পৰা এলিফেন্ট কৰিডৰ ইকো সেনসিটিভ জোন আদিৰ ক্ষেত্ৰত স্থানীয় মানুহৰ লগত লৈ কিবা নতুন কৰাৰ ক্ষেত্ৰত আমি বহু দূৰ আগুৱাই গলো পুলিচ ৰিফৰ্মত এটা বহু ডাঙৰ আমি পদক্ষেপ ল'ব পাৰিছো আৰু অহা কেবিনেটত সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰো সাপ্লিমেন্টাৰী নিউট্ৰিশন প্ৰগ্ৰামে যাতে প্ৰত্যেকজন শিশুৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে তাৰ বাবে আমি চেষ্টা কৰিছো আপোনালোকে অহা সপ্তাহত তাৰ বিষয়ে গম পাব আৰু এই সময়ছোৱাতে আমি সিপাজাৰত প্ৰায় 180 বিঘা হোজাই 2500 বিঘা চতিয়াত আৰু কৰিমগঞ্জত বনাঞ্চল আৰু সৰকাৰী ভূমিৰ পৰা আমি বেদখল মুক্ত কৰিছো আজি কিছুমান দল সংগঠনে কৈছে যে উচ্ছেদিত মানুহক পুনৰ সংস্থাপিত কৰক এটা কথা কোনোবাটা দিন আহিব মই তেখেতসকলৰ লগতো কথা পাতি যদি পপুলেশন বাঢ়ি গৈ থাকে এসময়ত লিভিং স্পেসৰ প্ৰবলেম হ'বই আৰু তাৰ পৰা সংঘাতৰ সৃষ্টি হ'ব আজি যি সকল হদাশয় ব্যক্তিয়ে কৈছে এভিকশন হ'ব নালাগে বন আৰু মন্দিৰতটো আমি মানুহক বহিব দিব নোৱাৰো আজি মন্দিৰত মানুহ বহিব ফৰেষ্টত মানুহ বহিব আমি নতুন প্ৰজন্ম কোনখন অসম দি থৈ যাম কিন্তু আই আন্ডাৰষ্টেণ্ড প্ৰবলেম ইন দা আদাৰ সাইড অলসো যে যি দৰে জনবিস্ফোৰণ হৈছে কিমান মানুহক ক'ত ৰাখি থব তেওঁলোককো লিভিং স্পেস লাগে মই ভাবো যে আমাৰ আমসু ইউডিএফ আদিৰ দৰে সংগঠনে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত তেওঁলোকে চিন্তা কৰিব লাগিব নহলে এদিন মানুহৰ এনেকুৱা অভাৱ হ'ব যে কামাখ্যাৰ মাটিটোতো আহি তেওঁলোক বহিব লাগিব নহলে ক'ত থাকিব and that will never be allowed by the other people সংঘাত অবশ্যম্ভাৱী হ'ব অসমত আমি সংঘাত কমাব লাগে একাৰণে মই ভাবো যে instead of criticizing government in every step তেখেতসকলে প্ৰচেষ্টা কৰিব লাগে যে how to practice small family size আজি যদি বড়ো মিসিং আদি সম্প্ৰদায়টো যদি স্মল ফ্যামিলি সাইজ তেওঁলোকে প্ৰ্যাকটিস নকৰিলেহেঁতেন তেওঁলোকেও ফৰেষ্টত যাব লাগিলহেঁতেন কিন্তু আপোনালোকে চাব যে লাষ্ট 20 ইয়াৰ্ছত কোনো বড়ো মানুহে বনভূমি ভাঙা নাই কোনো মিসিং মানুহে বনভূমি ভঙা নাই because they have adopted a different lifestyle to live with forestক সংৰক্ষণ কৰিছে আৰু ফৰেষ্টক তেওঁলোকে নতুন ফৰেষ্ট সৃষ্টি কৰিছে হেকাৰণে এবাৰ আমি সিদ্ধান্ত লৈছো যে ট্ৰাইবেল সকলক ফৰেষ্টৰ যেটো পাত্তা দিয়াৰ কাম আমি খুব এক্সপিডাইট কৰিম because they deserve this কাৰণ তেওঁলোকে আমাৰ বনভূমি ৰক্ষণাবেক্ষণ কৰিছে গতিকে কোনোবাই যদি ভাবে যে কোনোবা এখন গণতান্ত্ৰিক চৰকাৰে ফৰেষ্ট আৰু মন্দিৰ আৰু সত্ৰত মানুহক মাটিত বহিব দিব I think that is a too much expectation from us ইমান expectation আমি মেনেজ কৰিব নোৱাৰো মোৰ আপত্তি নাই বৰপেটা বাগবৰ জনিয়াত সৰকাৰি মাটি আছে তেওঁলোকক এলট কৰাৰ ক্ষেত্ৰত কিন্তু how long and how far যদি এটা পৰিয়ালত 10টা 12টা সন্তান জন্ম হয় আমিতো নোৱাৰিম so Assam government is going to take some few more steps that which should encourage population control and I want to work with AMSU and UDF on this front যে নহলে বিপদ হ'ব নহলে তেওঁলোক ক'ত থাকিব এসময়তো কামাখ্যা মন্দিৰতো আহি বহিব লাগিব গুৱাহাটীতো বহিব লাগিব মোৰ ঘৰ ল'ব লাগিব নহলে ক'ত মাটি পাব যদি প্ৰতি মই এখন অসমৰ এটা সমষ্টিৰ কথা কওঁ
যোৱাবাৰ তাত ৬৫,০০০ ভোট আছিলে 5 বছৰ আগত, এইবাৰ তাত ৮০,০০০ ভোট হৈছে। মই ইলেকশ্যনৰ পিছত এজন মোৰ কংগ্ৰেছৰ পুৰণা বিধায়কক সুধিছিলো যে এবাৰ কণ্টেষ্টটো খুব টান হৈছে, তোৰ কি হ'ব? বোলে নহয় নহয় দাদা, আগত মোৰ ইয়াত ৬৫,০০০ ভোট আছিল, এবাৰ ৮০,০০০ হ'ল। I was pleasantly surprised যে কেনেকে ২৫,০০০ ভোট বাঢ়িব পাৰে। সো মই অসমৰ যিসকল বুদ্ধিজীৱী, অসমৰ যিসকল জ্ঞান গৰ্ভ তেওঁলোকে কৰে, এভিকশ্যন সৰু কথা, এইটো আপোনালোকে পাহৰি যাওক। মেজৰ ইস্যুটো হৈছে যে যদি জনসংখ্যা নিয়ন্ত্ৰণ নহয়, তেওঁলোকক কিমান দিন গভৰ্ণমেণ্টে ৩ টকা চাউল দিব, কিমান দিন বিনামূল্যে চাউল দিব, চাকৰি ক'ত হ'ব, অসমত ইণ্ডাষ্ট্ৰী ক'ত আহিছে? লাষ্টত কৃষিভূমিতে তেওঁলোক বহিব লাগিব, কৃষিভূমি কমি যাব। গতিকে মই ভাবো যে there must be an introspection, আৰু কোনো কাৰণতে শিৱ মন্দিৰতটো চৰকাৰে মানুহ বহিব দিব নোৱাৰে। আৰু শিৱ মন্দিৰ কেতিয়াৰ শিৱ মন্দিৰ? নৰকাসুৰৰ প্ৰাগজ্যোতিষপুৰৰ ট্ৰেডিশ্যন থকা মন্দিৰ। কাকিত বনাঞ্চলত আমি কেনেকে বহিব দিম? সেইদিনাটো মই বিধানসভাতো কৈছো, তেওঁলোকেও মোক কৈছে নাই নাই আমি মন্দিৰ ক্ষেত্ৰত বহিব খোজা নাই। গতিকে আজি আকৌ কিয় সমালোচনা কৰিছে? সো মই ভাবো যে নতুন চিন্তাৰ উন্মেষ হ'ব লাগে। কোনো আমাৰ শত্ৰু নহয়, অসমৰ প্ৰত্যেকজন দৰিদ্ৰ মানুহৰ আমি অভিভাৱক, চৰকাৰখন ব্যক্তিগতভাৱে বেলেগ কথা, প্ৰত্যেকজন দৰিদ্ৰ মানুহৰ আমি উন্নতি বিচাৰো, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, কিন্তু কমিউনিটি সাপোৰ্ট আমাক লাগিব, তেওঁলোক আগবাঢ়ি আহিব লাগিব। সো মই আজি মুকলিভাৱে আহ্বান জনাম যে ধৰ্ণা, ধৰ্মঘট, চৰকাৰক সমালোচনা, কেইটামান প্ৰ লিবাৰেল আৰ্টিকল লিখিলে এই মানুহবিলাকৰ দৰিদ্ৰতা শেষ হৈ নাযায়। দৰিদ্ৰতা শেষ হ'বৰ কাৰণে আমি মুছলমান মহিলাৰ মাজত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব, জনসংখ্যা নিয়ন্ত্ৰণৰ কাম কৰিব লাগিব। আৰু মই আজি মুকলিভাৱে আহ্বান জনাম যে তেওঁলোকে আমাৰ লগত একেলগে কাম কৰক। We are there for all of you to support in women education and also reducing poverty. But poverty will never be reduced unless you control your population. দুইটা একেলগে কেতিয়াও হ'ব নোৱাৰে। গতিকে মই ভাবো যে চৰকাৰখনৰ মানসিকতাক তেওঁলোকে সন্মান জনাব আৰু সেই দিশত কাম কৰিব। শেষত আমাৰ এই যোৱা মাহটোত অসম গণ পৰিষদ, UPPL আৰু আমাক বিভিন্ন ধৰণে সহায় কৰি থকা ৰাভা যৌথ সংগ্ৰাম সমিতি, গণশক্তি অসম, সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাইছো। অসমৰ ৰাইজৰ শ্ৰীচৰণত আমি মূৰ দুৱাইছো। সকলো ধৰণৰ বেয়া কামৰ পৰা আঁতৰি অসমৰ জনসাধাৰণক নিষ্ঠা আৰু সততাৰে সৈতে সেৱা কৰাৰ আমাৰ গভীৰ প্ৰয়াস থাকিব। আপোনালোকে আশীৰ্বাদ কৰিব।